অহা 12 তাৰিখে পুৱা 9 বজাত লাভলীনা বৰগোহাঁই আহি অসমত আহি উপস্থিত হ'বহি বৰঝাৰ বিমানবন্দৰত আৰু তাৰ পৰা তেওঁ পোনে পোনে আহিব। আমি তেখেতক জিৰণিৰ কাৰণে ব্যৱস্থা কৰিছোঁ হোটেল তাজ ভিভান্তাত। তাতে কিছু জিৰণি লৈ আবেলি 3 বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা তেখেতক আমি সম্বৰ্ধনা জ্ঞাপনৰ কাৰ্যসূচী আমি ইতিমধ্যে আমি গ্ৰহণ কৰিছোঁ। চাওক, লাভলীনা বৰগোহাঁয়ে গোটেই বিশ্ববাসীৰ আগত অসমৰ সুনাম অক্ষুণ্ণ ৰাখিবৰ কাৰণে সক্ষম হ'ল। অলিম্পিকত পোনপ্ৰথমবাৰৰ কাৰণে এগৰাকী অসম সন্তানে পদক লাভ কৰিবলৈ সক্ষম হৈছে। আমিতো পাৰ ভঙা উচ্ছ্বাসেৰে তেওঁক আদৰণি জনাব লাগিছিল, কিন্তু পৰিস্থিতি যিহেতু ক'ভিডৰ কাৰণে যথেষ্ট আমি থমকি ৰ'ব লগা হৈছে। আমি বাৰে বাৰে সভা অনুষ্ঠিত কৰি আছোঁ, কেনেধৰণে কৰিব লাগিব। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেই বিষয়টো তেখেতে নিজেই খুব সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি আছে আৰু সেইকাৰণে আমি যদিও আমাৰ ইচ্ছা আছিল সেইগৰাকী অসম সন্তানক আমি উলহ মালহেৰে স্বাগত কৰাৰ, কিন্তু ক'ভিড পৰিস্থিতিৰ কাৰণে কিছু আমি ৰ'ব লগা হৈছে। তথাপিও আমি ক'ভিড প্ৰট'কল মেইনটেইন কৰি আমি এয়াৰপৰ্টত আমি আমাৰ যি অসমীয়া জাতীয় জীৱনৰ সাংস্কৃতিক পৰিচয় হুঁচৰিৰে আমি বিহুৰে তেওঁক আমি আদৰণি জনাম। কিন্তু সংখ্যা খুব কম হ'ব আৰু আমি গুৱাহাটীৰ মাজ মজিয়াইদি আনি আমি তেখেতক জিৰণি ল'বৰ কাৰণে তাজ ভিভান্তাত আমি তেনেধৰণে লৈ আনিম। চাওক, লাভলীনাক আদৰিবৰ কাৰণেতো সমগ্ৰ অসমবাসী উদ্বাউল হৈ আছে নিশ্চিতভাৱে, কিন্তু আমাৰ তৰফৰ পৰা এটা আহ্বান আছে যে যিহেতু পৰিস্থিতি আমি সকলোৱে জানো, ক'ভিডৰ কাৰণে আমি যথেষ্ট সতৰ্কতাৰে আমি দিনবিলাক পাৰ কৰিব লগা হৈছে। সেইকাৰণে এই গোটেই বিষয়টো চকুত আগত ৰাখিয়ে যাতে আমি সকলোবিলাক কাম কৰোঁ, তাৰ প্ৰতি মোৰ সকলোৰে প্ৰতি আহ্বান আছে। তেখেত 12 তাৰিখে আহিব। আহি তেওঁ এতিয়া সৰুপথাৰলৈ নাযায়, পুনৰ আকৌ দিল্লীলৈ উভতি যাব। পৰৱৰ্তী সময়ত তেওঁ ঘৰলৈ আহিব। হয়, এতিয়া নাযায়। কলাক্ষেত্ৰত আমাৰ ক্ৰীড়া জগতখনৰ লগত জড়িত বিশিষ্ট ব্যক্তিসকল তাতে উপস্থিত থাকিব। আমাৰ অলিম্পিক এছ'চিয়েশ্যনৰ বিষয়ববীয়াসকল থাকিব, বিভিন্ন ফেডাৰেশ্যনৰ বিষয়ববীয়াসকল থাকিব আৰু কিছু দল সংগঠনক আমি আমন্ত্ৰণ জনাম। লাভলীনা বৰগোহাঁইৰ যি স্বগৃহ, এই গৃহৰ সেই অঞ্চলৰো কিছু ব্যক্তি তাতে উপস্থিত থাকিব। তেওঁ পৰিয়ালৰ লোকসকলো উপস্থিত থাকিব আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় তাতে উপস্থিত থাকি আমাৰ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা তেওঁক আমি সেই সভাতে সম্বৰ্ধনা জ্ঞাপন কৰিম। যিসমূহ আমি পুৰস্কাৰ দিবলগীয়া আছে আমাৰ চৰকাৰৰ তৰফৰ পৰা, সেইদিনাখনে আমি সেই পুৰস্কাৰসমূহ প্ৰদান কৰিম। কিন্তু চাকৰিৰ ক্ষেত্ৰত লাভলীনা বৰগোহাঁয়ে তেওঁ নিজৰ মনৰ কথা যেতিয়া ব্যক্ত কৰিব, তাৰপিছতে আমি সেই সম্পৰ্কত সিদ্ধান্ত গ্ৰহণ কৰিম।